এইজন হৈছে এজন ড্ৰাইভাৰ যিজনে 15-20 দিন ধৰি ভালকৈ ভাড়া মাৰিব পৰা নাই আৰু ভাড়া মাৰিলেও পইচা খুব কম পায়। আৰু এইজন হৈছে এজন জুৱাৰী যিয়ে যিমানেই খেলে সদায় হাৰিয়েই থাকে। আৰু এইজন হৈছে এজন 3 নাম্বাৰৰ বেপাৰী। তেওঁ নিজৰ বহীত নিজেই কাটিলেও আজিলৈকে নাম্বাৰ লগাব পৰা নাই। এতিয়া তেওঁলোকে নিজৰ কৰ্মত হতাশ হৈ ভাগৰি পৰি তেওঁলোকে গুগল বাবাৰ সহায় লৈ কেনেধৰণৰ লটিঘটি হয় আমি এই ভিডিঅ'টোৰ দ্বাৰা চাওঁ আহক। চালা এটাও ভাড়া নাই, এনেকৈ হ'লে কি হ'ব? এতিয়ালৈকে চালা 1.5 ঘণ্টামান ধৰি ৰখি আছোঁ ৰাতিপুৱাৰ পৰা ওলাই আহি। এই দুটা মানুহ আহিছে দেখোন। ক'ত বা যায়? ক'ত দাদা ক'ত যাব? আমি গৰমাই গ'ল। বহক বহক বহক। ভাড়া ভাড়া পাতিম দিয়ক, বহকচোন লাগে। এই বহক যাওঁ এইফালে যাওঁ। ভগৱানৰ কৃপাত ভাই যেন তেন দুটা মানুহ পাইছোঁ, একো পায় অমংগল নহ'লেই হ'ল আৰু। পাই গ'লো। ভাড়াটো এনেই এতিয়া আমাৰ জেনুৱেলি আমি 200 টকাকৈ লওঁ। এজনৰ মানে এতিয়া আপোনালোকে 100 টকাকৈ দিলেও হ'ব। আমাৰ এটা ভুল কৈছে না, কিন্তু মই ডেকাৰৰ পৰা আহি আছোঁ। ইমানটো ভাড়া বাঢ়ি গৈছে নে? সেইটো বাঢ়ি গৈছে। কিবা এটা মিলাব, ইমান দিব নহয়, 120 মান দিম আৰু। এই 120 টকাত কেনেকৈ হ'ব? এই হ'ব আৰু আজিকালি তেলেই মোৰ 150 টকা মানৰ কৰি দিয়ে। এই নাই নিদিওঁ আৰু 150 টকা নাযায়। মই সেইখনতে এইকাৰণে 3 কিলোমিটাৰ কিমান দিব? 120 টকা দিম আৰু লগতে এইটোৱে আছে। এই আমি আহিছোঁ, পইচা পাতি নাই। হ'ব দিয়ক, প্ৰথম মাহনে কি কৰিব উপায় নাই। আছে নেকি? ঠিক আছে দিয়ক, পইচা নাপাব? নাপাওঁ দিয়ক। যি দুটা ভাড়া পালোঁ, তেলৰ দামটোও নিমিলিল দেখোন। বাটে থৈ গাড়ী চাড়ী নচলাওঁ, ঘৰতে থৈ দিওঁগৈ আৰু। এনেও চালা লাকে ফেভাৰেই নকৰা হ'ল, ভাড়াও নোপোৱা হ'লোঁ দেখোন। ভাড়া চাড়া পোৱা নাই নেকি? গাড়ী চাড়ী অনা নাই নেকি? গাড়ী কি চলাব? দুটা ভাড়া পাইছিলোঁ ৰাতিপুৱা ওলাই আহি কৰিয়ে গ'লো। সেইবিলাক কি ভাল কৰিব পৰা নাই? সেইবিলাক কেলা কিবা কিবা উপায় নাই নহয়, কি কৰিব? এইখনে আৰু বনাইছোঁ আৰু। ভাড়া কথা সুধিব আহিছে, 120 টকা এটা দিছে জানে। দুটা মানুহ উঠাই নিলৈ গৰৈমাৰীত থৈ আহিছোঁ। ইয়াৰ পৰা গৰৈমাৰীত দেখিছেনে? মোৰ তেলেই 150 টকা মানৰ পৰি গ'ল। 100 উপায় নাই, বহনি ভাড়া মানুহ জানো নাই। 120 টকাতে কিবা এটা লৈ যাব পাৰিম ঘৰলৈ। উপায় নোহোৱা হৈছে। মোৰ মানে ভাগ্য একদম বহুত বেয়া হৈছে। যদি তেনে এজন বাবা এজন আছে, তুমি তেওঁৰ ওচৰত যোৱাচোন। ক'ত আছে? এই ইয়াতে আছে ওচৰতে। ভাল ভাল একদম। এই মই বাবা চাবা আকৌ বিশ্বাস নকৰোঁ। নাই, বিশ্বাস কৰা। তেওঁৰ নাম হৈছে গুগল বাবা। গুগল বাবা? অঁ, কোন কিন্তু? এইখিনিতে ডেকাগাঁও চেণ্টাৰ। আপুনি লৈ যাব পাৰিব মোক? মই লৈ যাম, মোৰ কাম আছে, মই কাম কৰি আছোঁ নহয়। খালি জেগাটো দেখুৱাই থৈ আহিলেই হ'ল। মই তাত কৈ দিলে হৈ গ'ল। তুমি আপুনি মোক এই খালি এই অকণমান আগলৈকে মানে আগবঢ়াই লৈ মানে কি ধৰি লওক এইখন আপোনাৰ বাবাৰ ঘৰ বুলি দেখাই দিলেই হ'ল আৰু। ঠিক আছে, ঠিক আছে, ব'লা ব'লা মই এতিয়া যাম, ব'লা দেখাই দিব। কিন্তু মোক কিবা এটা দিবা আকৌ। হ'ব, মৰম জানি কিবা এটা দিম আৰু দিয়ক। দেখাই দিম। এইবিলাকে মোৰ মূৰটো মানে যাত্ৰা বেয়া কৰি আছে, যাত্ৰা বেয়া কৰি আছে। কথা কৈছ। 15 দিন ধৰি মই এই ঘৰখনত জুৱা খেলি 15 দিন ধৰি হাৰি আছো। দুটা গাহৰি আছিলে, গাহৰি বিক্ৰী হ'ল। এইডাল আন্দা পেণ্ডাল, এইডাল ফটা আন্দা পেণ্ডাল বিক্ৰী কৰিবলৈ আছে আৰু। ইমান টেনশ্যন নাই। টেনশ্যনৰ কথা কৈছো। মোৰ ধান গছকি যাইছে আপুনি সেইটো কওক। কোনখিনি এইখিনি ধান ক'ত দেখাবি? ক'ত ধান গছ নাই। এইখিনি ধান ৰোওঁতে কিমান কষ্ট হৈছে জানে? মই জুৱা খেলি 3 লাখ টকা হাৰিলোঁ। কি কথা ক'বলৈ আহিছ? আপুনি ঠেলা ঠেলি কিয় কৰি আছে? আপুনি এটা কাম কৰক, আপুনি গুগল বাবা ওচৰলৈ যাওক। এইটো বহুত প্ৰমাণিক গুগল বাবা। তেওঁ যি কয় না চব কথা লাগে।
ক'ত বহে তেওঁ আপোনাৰ আগত বহে এখন তেওঁ যিকেইটা কথা কয় ধুনীয়া কথা কয় আৰু যিকেইটা কথা কয় মানে প্ৰমাণ হয় হেৰি বেয়া নকৰোঁ দেই ঠিক আছে এই মোৰ প্ৰব্লেমটো চল্ভ কৰিব পাৰিম পাৰিব পাৰিব তেওঁ বহুত ভাল মানে গুগল বাবা তেওঁ যি কথা কয় চব কথাই লাগে হয় হয় আপুনি তেওঁৰ ওচৰত এবাৰ যাওক মোৰ প্ৰব্লেমটো মই কি কৰি থাকোঁতো আপুনি জানেই গম পাইছোঁ কি কৰোঁ মই আপুনি যোৱা খেলি হাৰিছে গম পাইছোঁ এইটো কথা আপুনি এইবিলাক কথা ঘৰত নকৰিবি অঁ নকওঁ টেনশ্যন ল'ব লাগে ধুনীয়া কথা শুনা আপুনি টপাৰ আগত বহিব মানে টপাৰ আগত তাতে গুগল বাবা বহে এবাৰ যাব নহয় মই টপাহঁতৰ ঘৰত নবহোঁ বাৰু টপা মানে এইজন নহয় জানো এই আমাৰ যে শিল ফেক্টৰী ওচৰত থাকে যে অঁ য়েছ শিল ফেক্টৰী ওচৰত যাব সিহঁতৰ ঘৰত সন্মুখতে বহে তেওঁ বহুত ভাল গুগল বাবা আমাৰ গুগল বাবা হয় তেখেত গুগল বাবা ন গুগল বাবা প্ৰমাণী নে প্ৰমাণী মোক এক খেতি কৰিব দিছে খেতি ধুনীয়া হৈছে মই এতিয়া অঁ এই বেয়া নাপাব দেই ঠিক আছে খেতিটো বাৰু অলপ খেতিটো কৰ খেতি নষ্ট হোৱা নাই বাৰু দুডালমান ধান গছকি বাৰু বেয়া নাপাব মোৰ মানে মাথাডাল এই মাথাডাল মোৰ উৰি আছে চিঞৰো দেই মই মানুহ মানডালে একো নাই এইবিলাক মই গম পাইছোঁ আপোনাৰ টেনশ্যন হৈছে বুলি গম পাইছোঁ আপুনি ইমান পইচা হাৰিছে টেনশ্যন হৈছে গম পাইছোঁ গ'লে সমাধান হ'ব সমাধান হৈ যাব আৰামত সমাধান হৈ যাব বেয়া নাপাব বেয়া নাপাওঁ ঠিক আছে হ'ব দিয়ক তুমি মোৰ ভাইটিৰ নিচিনা অঁ গম পাইছোঁ ঠিক আছে ঠিক আছে মই যাওঁ ক'ত এই পুৰণা শিলগুটি পুৰণা শিলগুটি নিৰঞ্জন টপা কি নম্বৰ মাৰিব কনফাৰ্ম নম্বৰটো 02 আছে 02 হ'লেই নহ'ব নহয় তাতে মিলাব লাগিব অংকবিলাক পালা নাই মোৰ কথা বাদ দিয়া তোমাৰ কথা কোৱা পালোঁ 100 টকা 05 অঁ থৈ ফাৰ্ষ্ট নে ছেকেণ্ডত মই 50 কাটিলোঁ ফাৰ্ষ্টত কনফাৰ্ম আছিলে 05 কিন্তু কনফাৰ্মতে মই বিশ্বাস নকৰিলে নালাগে ন কৰিবলৈ উল্টাই কাটিলোঁ দুটামান দিয়া কি নম্বৰ লাগিব কিমান তোমাৰ 98 97 দিয়া অঁ 97 72 দি দিয়া 72 30 টকা ছেকেণ্ডত দি দিয়া ছেকেণ্ডত অকল ছেকেণ্ডত দিয়া কনফাৰ্ম আছে নেকি হা 20 টকা 90 টকা হ'ল এতিয়া খুচুৰা নাই পোৱা নাই আৰু তোমাৰ বাকী পাওঁ মই 20 টকা পোৱা 20 টকা পাওঁ পাহৰিছা নেকি নাই দেই মই লিখা আছোঁ ৰখা চাওঁ অঁ হয় কিন্তু পিছে এতিয়া খুচুৰা নাই পাছত লৈ যাবা দেই তুমি বাবা মোক চেণ্টাৰত পাবা নহয় অঁ চেণ্টাৰত পিন্ধি দিবা যাম এই পে'মেণ্ট কৰিবলগীয়া আছে নহয় ঠিক আছে হ'ব দিয়া কাৰ্ডখন লৈ যাওঁ বাকী পিছে মোৰ যে নম্বৰ নলগাই হ'ল নলগাই হ'ল নেকি আজি এসপ্তাহ হ'ল কমকৈ 5,000 টকা মোৰ লোকচানেই হৈছে কেইটকানো ফাইদা থাকে ইয়াত ময়ো মাজতে নলগা হৈছিল নহয় অঁ তাতে কি কৰিলা তুমি মই তোমাৰ এই গুগল বাবা তুমি শুনা নাই নাম গুগল বা অঁ এই এইবিলাক ফকতীয়া এই নহয় হে প্ৰমাণী বাবা মই সঁচা কৈছোঁ প্ৰমাণী তেতিয়া তুমি এড্ৰেছটো কোৱা না মই এড্ৰেছটো তোমাৰ এই শিলৰ ফেক্টৰী যে পুৰণা শিলৰ ফেক্টৰীটো অঁ টপা যে টপা টপা এই নিৰঞ্জন বুলি কয় টপা অঁ চিনি পাইছ সিহঁতৰ ঘৰতে বহে প্ৰমাণী অঁ বাবা আকৌ দেই কমাই নি অঁ সঁচাকৈ ফিজ পইচা চইচা লৈ নেকি বেছি পইচা ইমান নলয় নলয় কিবা এটা দিম আৰু ন 51 টকা 21 টকা এনেকুৱাতে দিলেও তামোল পাণ লৈ যাবা তামোল নিব লাগিব ঠিক আছে মই চোৱাই আহিম ৰখা চোৱাই মানে নহ'লে মোৰ যে ঘাটি লাগি গৈছে নে ঘৰ চৰ নচলা হৈ গৈছে পইচা দি দিবা ন অঁ দিম দিব চিন্তা নকৰিবা এই মোৰ তাত আৰু পইচা থাকিলে তুমি আৰু অঁ যোৱা তুমি এইপিনে গৈছে ওচৰ হ'ব হ'ব দিয়া এনি আছিলোঁ এইটো নহয় কোনটো এড্ৰেছ দিলে বাৰু এইটোৱে হ'ব লাগে নেকি
বাবা ঘৰ এইটোৱে হ'ব লাগে বাবা বিজি আছে বাবা বিজি আছে নেকি আকৌ ক'ল ফোন আছে কি হ'ল বাবা কি হ'ল বাবা বিজি আছে চাওঁ বাবা বাবা কি হ'ল বাবা বাবা কি বাবা বিজি আছে হা বাবা বিজি আছে আপুনি মোক কিয় খেলিলে বাবা নহয় বাবাৰ কথা ই কিয় জানিব বাবা কি বিজি হৈ আছে বাবা অলপ বিজি আছে আপোনাৰ লগত অলপমান বহক বাবা আগত মই যাওঁ আপুনি ৰ'ব না মই তেওঁ যাবলৈ যাওক গৈ যা এচান নকৰিব মোৰ বলক বলক এই চিষ্টেম নহয় জানো বলক বাবা মোক সোমা আহা সোমাই আহা এইটো লৈ মই যাম খুলি আহা খুলি যাম ন খুলি আহা অ' বাবা মোৰ এটা ডাঙৰ প্ৰব্লেম আছে চিন্তা নকৰিবা তুমি চিন্তা একেবাৰে নকৰিবা গুগল বাবা তোমাৰ ওচৰত আছে মই কিয় চিন্তা নকৰিম এইখিনি মই এইখন কি আহা মোৰ ওচৰত কাষত চুমা খাম নাই এই পানী অকণ বাবা মই পানী চানী নাখাওঁ এতিয়া মই অকণমান মাল খাই কলজন অকণ লোৱা বাবা ওচৰলৈ অ' বাবা বেছি কথা নক'ব 3 লাখ টকা মই যোৱাত হাৰি আহিছোঁ এটাই মোক ধান খেতিৰ পৰা খেদিছে তাৰ বোলে ধান মই নষ্ট কৰিছোঁ তোমাৰ মোক ৰ'ব বাবা মোৰ কথাটো শুনক অ' বাবা আপুনি লেপটপ লেপটপ আছে বহুত কথা আছে ইয়াত বহুত কথা আছে তুমি নুবুজিবা তুমি বাবা এ নকওঁ মোৰ কি হৈছে কিনে মোৰ 2টা গাহৰি আছিল গাহৰি 2টা বিক্ৰী কৰিলোঁ বুজিছে ঘটনাটো এতিয়া মই বিক্ৰী কৰিবলৈ একো নাই এইডাল আছে এই ফটা আণ্ডাৰমেণ্টডালৰ বাহিৰে না আৰু একো নাই বাবা তোমাৰ সমস্যাটো কোৱা মোৰ সমস্যাটো হৈছে বাবা আপোনাৰ গগল বাবা না আপোনাৰ নামটো গগল বাবা হয়নে বাবা বাবা নমস্কাৰ নকওঁ মই গানটো নাজানো মোক দুখ নিদিব মই গানটো নাজানো ন তোমাৰ সমস্যাৰ সমাধান হ'ব তুমি আঙুলিটো দিয়া মই কি আঙুলিটো দিম গুগলত চাব লাগিব মই আঙুলিটো কাটি পেলাই খাব আপুনি কালি সাধক আপুনি কালি খানা খায় ইয়াত চোৱা হ'ব গুগল পে'ত তোমাৰ সমস্যাটো সমাধান নহয় আপুনি ভুল কৰিছে গুগল পে' নহয় আপুনি গুগলত চাওক বুজিছে ন বাবা বেয়া নাপাব মই চিঞৰি থাকোঁ এটা ধান খেতিৰ পৰা পলাইছে আপুনি এবাৰ ব্ৰ বুলি কওক মই ভাল পাম মই ডান বুলি ভাবিম আপোনাক ব্ৰ তুমি এই নাই ব্ৰ আপুনি টেনশ্যন নাই মই ঠিক কৰি দিম ব্ৰ কওক আপুনি অভিশাপ দিম তোমাক বাবা কানামা বাবা অভিশাপ দিম 3 লাখ টকা হাৰিছোঁ মই তোমাৰ সমস্যাৰ সমাধান দিয়া হ'ব ভাও তুমি কাষলৈ আহা বাবা মোক বেয়া নাপাব মই চিঞৰ নুঠিব দিয়া আঙুলিটো দিয়া আঙুলিটো কি কৰিম কাটিব ন কাটিব আঙুলিটো দিয়া কটা নহয় সমস্যাৰ সমাধান Yes, বাবা ব্ৰ বুলি কওক ব্ৰ দিয়া কৰোণা ভাইৰাছ যে সেইকাৰণে হাতী ধুই দিলা ঘণ্টা ভাই কৰোণা ভাইৰাছ আপুনি গুগল নহয় আপুনি কৰোণা নহয় আপুনি মোক পানী নিদিব আপুনি মোক সলিউশ্যন দিয়ক মই যোৱা খেলত ইয়াত ডেটল দিয়া আছে চাবোন দিয়া আছে কৰিব লাগিব দিয়ক মোক যি নেকি নহওক মোক সলিউশ্যন দিয়ক আপুনি হাতটো গঢ়া এইটো খাই দিম নাই আঙুলিটো দিয়া ফিংগাৰপ্ৰিণ্ট বা বেলেগ চিষ্টেম আপুনি চাই দিয়ক
আচ্ছা তোমাৰ সমস্যাটো হৈছে তুমি যোৱা পইচা বহুত হাৰিছা 3 লাখ টকা মোৰ মাতটো বেলেগ হৈ গৈছে মই হাৰিছো তুমি পইচা আৰু বেছিকৈ লগাব লাগিব তুমি মানে কেনেকৈ আপুনি কিয় কৰিছে মই চাইছিলোঁ ইয়াৰ আগতে তুমি 1.5 লাখ টকা যোৱাত লগাইছিলা লগাইছোঁ পাহৰিছোঁ নাই তোমাৰ যিখন কোঁৱৰ আমি সেইখনে কৈ আছোঁ য়েছ লগাইছিলোঁ মই 1.5 লাখ টকাতেইতো গ'ল মোৰ গোটেই আণ্ডাৰ পেণ্ডালৰ বাহিৰে একো নাই এতিয়া ভৱিষ্যতৰ কোঁৱৰণিখনে ক'ব তুমি 4.5 লাখ 5 লাখ টকা তুমি ডেইলি লগাবই লাগিব মানে মই বাইডেবুল লগাবলৈ বাইডেবুল লগাব লাগিব য়েছ সেইকাৰণে হাৰি আছোঁ অঁ বাইডেবুল লগালেহে তুমি তেতিয়া ত্ৰিবুল কালেকশ্যনটো পাবা বাবা চাওক দুটা আৰু সমাধান আছে আপুনি গুটকা খাই মই মাল খাওঁ আপুনি চলি চাইটো ভাল দিছে বাইডেবুল খেলিবলৈ দিছে বাবু নমস্কাৰ চেণ্ডেল পিন্ধি আহিলো দেই আকৌ যাব লাগিব অ'কে বাবা বাবা মোৰ কি হৈছে নে ৰ'বা চেনিটাই কৰোণা ভাইৰাছ ময়ো ভালকে পিন্ধিছো মাস্কখন দিয়া এতিয়া এতিয়া মোৰ সমস্যাটো হ'ল মই টিৰ বুকি হয় ইয়াত ডেইলি মানুহে পায় 5,000-4,000 টকা মোৰ লছ হৈ আছে মই দুখীয়া হৈ গ'লো মোৰ মাটিও বিক্ৰী কৰিবলগীয়া হ'ল জয় গুগল গুগল বাই কি কৰিব আপুনি জয় গুগল আপুনি সহায় এটা দিয়ক তোমাৰ সমস্যাৰ সমাধান মই কৰিম ভালকে কৰক সোনকালে কৰক যাতে মই এসপ্তাহত আহা মোৰ ওচৰত আহা নাযাওঁ মই চাও তোমাৰ মোৰ মনে এটা ভাইৰাছ আছে তিৰাৰ কাগজখিনি চাও প্ৰিয় কাগজ এয়া এয়া এইটো হ'ল 2 সপ্তাহৰ হা এয়া 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 হা এইবিলাক সব শেষ মোৰ শেষ হা আপুনি যি কৰে কৰক দেখাই নাই ভালকৈ দেখাব লাগিব ন চাও এয়া ইয়াত তোমাৰ সমস্যাটো হ'ল যে মই নম্বৰ মাত্ৰতে কাটিছিলোঁ 500 টকাৰ এটা BS কাটিছিলোঁ হা যোন দেখোন কাটিলে এইখন নামাৰিলে পিছত এখন মাৰিলে ইয়াত তোমাৰ এটা সমস্যা আছে তুমি 500 টকাৰ কিমান খেলা? 1000 টকাৰ BS খেলা ইমান টকা মোৰ তাত নাই নহয় নাই তুমি খেলিবই লাগিব তোমাৰ ইয়াত কিবা এটা ৰাহু লাগি আছে 50ৰ ভিতৰত তোমাৰ আপুনি কিবা এখন পদল দিয়ক মই খাই ৰাহুটো নোহোৱা কৰি দিওঁ ৰ'বা দেই 1 ছেকেণ্ড চাও তোমাৰ আঙুলিটো নিদিওঁ মই গুগলত চাব লাগিব সমস্যা চেনিটাইজাৰ পাহৰি গ'ল আপুনি কৰোণা ভাইৰাছ গুড বয় ক'ত দিম এইটো দেখিছা এইডাল এই কোলা কোলা আছে এইটো দেখিছা এইটো কি বস্তু ইয়াত স্কেনিং কৰা হয় এই আঙুলি মোৰ আঙুলি ধৰিছে জয় গুগল বাবা চেৰিকা নমুনো ওলাইছে কিবা মোৰ নামো ওলাইছে ঠিকনাও ওলাইছে মোৰ গোটেইখন তোমাৰ হেৰিখন ওলাই গৈছে আঙুলি ওলাইছে আঙুলি নহয় তোমাৰ গোটেই কৰণীখন ওলাই তুমি ভালকৈ তুমি ভালকৈ চলিব লাগিব কিন্তু ইয়াত তোমাৰ মেইন সমস্যাটো হ'ল তুমি ইয়াত 50 টকা নহয় 100 টকা নহয় তুমি ইয়াত 1000 টকা কাটিব লাগিব তেনে মোৰ মাটি বাৰী আছে 1 বিঘা বিক্ৰী কৰি দিওঁ কৰি দিয়া কৰি পেলাই ইয়াত লগাই দিওঁ কৰি দিয়া তুমি মুখতে সৰহকৈ লগাব লাগিব সৰহকৈ লগাব আপোনাৰ মতে সৰহকৈ লগাব লাগিব মই লগাই আছো কাইলৈ আৰু লাকি নম্বৰ কেইটামান দিব লাগিব তেনে মই লিখি ল'ব লাগিব মই আপুনি লিখিব মই লিখিম। ঠিক ধন্যবাদ এই
70 এই 90 এই 62 আৰু এই 84 এইকেইটা নম্বৰ তোমাৰ লাকি এটা নম্বৰ কিমানকে ল'ব লাগিব এটাত তুমি 500 লগাই দিয়া 500 1000 2000 টকা এই তুমি এফচি খেলিব পাৰিবা এফচি ঠিক আছে হ'ব দে বহুত চাই খেলিবা ধন্যবাদ বাবাই তোমাক আশীৰ্বাদ দিছে তুমি পইচা পইচা দিয়া দিয়া দি দে দেখা মাকে ঠিক নমো নাৰায়ণ হৰণ হৰি বিকিবিদিয়াৰ পৰা চাই পেলাই তোমাৰ শৰীৰখন তোমাক আজি দিয়াৰ পৰা এই আশীৰ্বাদ কৰিছে যে জয় গৌ বাবা। জয় গৌ বাবা মই আছো তুমি চিন্তা নকৰিবা তুমি আশীৰ্বাদ লোৱা নমো নাৰায়ণ প্ৰসন্ন হৰি ৰূপ হৰি বিকিবিদিয়াৰ পৰা তোমাৰ গোটেই শৰীৰখন চাই পেলাই তোমাক গোটেই শৰীৰ ঠিক আছে মই মানে পৰামৰ্শ দিয়া হৈছে যে তুমি 500 টকা নহয় 1000 টকা নম্বৰ লগাবা এই বাবা আশীৰ্বাদ তুমি যোৱা না মই দক্ষিণা দিবলৈ যে 1 টকাও নাই যেতিয়া কম তেতিয়া দিম দেই সন্ধিয়াত আহিবা একে দেখোন এ পঞ্চা মই যাওঁ দেই ভৰিখন ক'তে চা চুঁ ভৰিখন মই ভৰিখন লৈ যাওঁ পেইণ্টটো মোৰ আছিলে এই 2 টকীয়া পেইণ্ট এটা লৈছিলোঁ পইচা নাই ন ঠিক আছে আহিছোঁ অলপ নিৰঞ্জন জয় বাবা গুগল বাবা গগল টকা পাহৰি গৈছোঁ না আহিছোঁ এতিয়ালৈকে বনাইছে গগল বাবাকে দে হয় গুগল মই এতিয়া গগল বাবাকে দে হয় দে হয় এইটো পগলাই হ'ল নেকি ঠিক নাই এইটো বাবাক প্ৰণাম কৰা প্ৰথমতে প্ৰণাম বাবা চেণ্ডেল খুলি আছে খুলিব লাগিব খুলিব ভৰিত দুখ পাই আছো নাই চেণ্ডেল খুলি গাড়ী চলাই চলাই দুখ পাই আছো বাবাৰ পবিত্ৰ স্থান একদম খুলি আহা চেণ্ডেল আহা সোমাই আহা খুলিব লাগিব খুলিব লাগে সোমাই আহা এই খিলা বাবাৰ লেফ্ট চাইডে গম পাইছে প্ৰণাম বাবা প্ৰণাম প্ৰথমে তুমি ল'ব লাগিব চেনিটাইজাৰ ইয়াত দিয়া আছে চেনিটাইজাৰ চাফা লগাও নেকি? মাস্কখন তুমি লগাব লাগে আপুনি নাই লগা যে মোৰ কৰোণা নাহে আমি অমৰ মানুহ আমাৰ মই লগাই লৈছো বাৰু মোৰ মানে বেছি সময় নাই মোৰ এই বহুত কি কৰো মোৰ মাথা গৰম হৈ গৈছে আমাৰ এইটো চেনিটাইজাৰ কি দিয়ে জলদি জলদি দেৰি নকৰিব আৰু মানে মই কথাটো কৈ লওঁ মোৰ পৰিচয় হৈছে মই ড্ৰাইভাৰ মানুহ 1 নম্বৰ মই আজি এই 15-20 দিন মানে হৈছে মই গাড়ী চলাবলৈ যাওঁ কোনোবা 2টা মানুহ পাওঁ কোনোবা 3টা মানুহ পাওঁ মানে সদায় এনেকৈ মানে মই সহিব পৰা নাই আৰু অশান্তি লাগিছে মই মানে কি মাছখন খুলি লওঁ নেকি ভাল লগা নাই কথা পাতি এই 2 নম্বৰ ছেকেণ্ড ড'জ লোৱা আছে কোভিডশিল্ড পাৰি ন চিয়'ৰ একে বাবা সপোন নাই বঢ়িয়া ভাল লাগিছে এতিয়া সমস্যা মানে মোৰ মেইন সমস্যা আছে মই সদায় গাড়ী চলাওঁ মানে মই ড্ৰাইভাৰ মানুহ মই যেতিয়াই ওলাই আহোঁ মানে মোৰ যিটো এই মানুহ পাওঁ বাবাৰ ফোন আহিছে নেকি বাৰু কেনেকুৱা ৰিংটন ৰাখিছে বাবাই হেল্ল' এই স্বৰ্গৰ পৰা কোন আহিছে বাবাৰ স্বৰ্গৰ পৰাও ফোন আহে সঁচাকে ধন্য দেই বাবা ধন্য বাবা মই প্ৰমাণ মই কৈছিলে মানে লগৰ কেইজনে লগৰ এজনে মই আজি দেখা দেখি প্ৰমাণ পালো স্বৰ্গৰ পৰা ফোন আহে বাবা ফোন কৰে মহাদেৱে ফোন কৰে হয় নেকি তুমি জানানে নাজানা আজি গম পাইছো বাৰু মহাদেৱৰ সাপদেৱে মোক আজি দুপৰীয়া বেলা আহিছিলে মোৰ ৰক্ষা দিবলৈ তাৰপিছত আহি পেলাই তাক মই গাখীৰ এখন দিলোঁ ছাগলী গাখীৰ গুচি গ'ল কিবা হেৰি পোৱা নাই ভেজাল পোৱা নাই বাদ দিওঁ এইবিলাক কথা বাবা মই আচল কথাটো কওঁ মোৰ মানে আপুনি কিবা এটা সমাধান কৰি দিয়ক না মোৰ বহুত ডাঙৰ প্ৰব্লেম মই একলব্য নহয়তো খুব ভাল নাই তুমি বুঢ়া আঙুলি তেতিয়া খোৱা আঙুলিত চাব লাগিব ন আচ্ছা কিবা ল'ব স্কেনিং কৰি পেলাই গুগল পে' উইকিপিডিয়াত তোমাৰ চোৱাব সম্পূৰ্ণ বাপৰে এইটো কি এইটো লেপটপ স্বয়ং মোক মহাদেৱে আহি পেলাই দিছিলেহি মহাদেৱৰ লেপটপ কেতিয়া পালে মহাদেৱে আজিকালি আধুনিক যুগ বুলি নাজানে বাপৰে দিয়া বুঢ়া আঙুলিটো দিয়া কাটিব নেকি
দুখ পাইছোঁ এই বাবাই কিন্তু কেতিয়াও কওঁ তেজ নিদিয়ে লাহেকে কিন্তু দেই মই দুখ পাম কিন্তু মানুহে মোক কেতিয়াবা তেজ দিয়া বুলিও মতে হা মই তেজ খাওঁ এই তেৰিকা মই কেনেকৈ দিওঁ তই যাওঁ আকৌ ফোন আহিছে নেকি বাৰু বৰ ফোন আহে এইটো আহিছিলে তোমাৰ হেৰিৰ পৰা নৰকৰ পৰা আহিছিলে জমে ফোন কৰিছিলে সি তাৰ বোলে কিবা কমপ্লেইন আছে চালা দিয়া তোমাৰ পৰা গৈ দিয়া সেই নষ্ট যোৱা মই চাওঁ হ'ব দিয়া পাৰ্বতী তোমাৰে হয় দিয়া নাই কি কয় নহয় পাৰ্বতী বাপৰে বাপৰে বাবা এতিয়া যি কয় পটাপট লগ মোৰ দেৰি হৈছে তাৰমানে কেঁচু শুনা মহাদেৱে স্বয়ং মহাদেৱে ভাবে মানুহ যদি মই ইমান মৰম কৰোঁ কেতিয়াবা গ'লে মই এপাক দুপাক চাউল বাবা মানে বেলেগ বাবা দিয়া এতিয়া আমি উঠো দিয়া দুখ পাম এতিয়া নাই উই দুখ পাইছোঁ নাই লাহে বাবা কাৰেণ্ট মাৰিছে কিবা কাৰেণ্ট নাহে এইটো স্কেনিং কৰা হ'ল নহয় কিবা দেখোন ভয় লাগিছে দেখোন নাই ভয় কৰি লাভ নাই ভয় কৰিলে কি লিখা আছে কিবা নাই নালাগে নেকি ভয় কৰিলে কি তোমাৰ সলনি কেনেকৈ ওলাব ঠিক আছে দিয়ক একো নহ'ল ন কিবা আহিছে তোমাৰ নাম লোহিত শইকীয়া নেকি বাৰু হয় সেইটো আহিছে নেকি তোমাৰ গোটেই সম্পূৰ্ণ ডিটেইলছখিনি তোমাৰ ইয়াত ওলাই পৰিছে তুমি ৰাতিপুৱা শুই উঠি প্ৰথম কাষ্টমাৰটোক খেদা দিব লাগিব সেইটো কেনেকৈ এতিয়া মই একদম বহনি বুলি আমি ধূপ চুপ জ্বলাই তেওঁ ভগৱান বুলি কৈছোঁ চাকি ধূপ বেল জ্বলাই আনি পেলাই গাড়ীখনত তুমি প্ৰথম কাষ্টমাৰটোক খেদা কুকুৰ খেদা দিব লাগিব কেনেকৈ মানে এইটো কুকুৰ খেদা দিলে মোৰ কি লাভ হ'ব মই তেওঁ যদি মোক বেয়া পাই যে প্ৰথম বহনি ভগৱান স্বৰূপ ভাবোঁ তেতিয়াহে তোমাৰ নেক্সট কাষ্টমাৰ নেক্সট কাষ্টমাৰত তোমাৰ গোটেই সম্পূৰ্ণ সমাধানখিনি আহি থাকিব প্ৰথম কাষ্টমাৰ মানে আপুনি কোৱা প্ৰথম কাষ্টমাৰটো সদায় দেৱতা আহে ৰাহু আহে সেইকাৰণে প্ৰথমত খেদাই আচ্ছা মই মানে এতিয়া মানে বুজি পালোঁ আপোনাৰ কথাটো আপুনি কি ধৰি কৰিব বিচাৰিছে মানে প্ৰথম কাষ্টমাৰটো মানে মোক মানে অসুৰ টাইপৰ যিখিনি মানে হেৰি আহে মানে সিহঁতে মানে মোক মানে হেৰি কৰি আছে কেছটো তোমাৰ সেইটো এতিয়া ৰ'বা মই আকৌ এবাৰ আমাৰ কৃষ্ণক ফোন কৰোঁ কৃষ্ণক ফোন কৰি তেওঁৰ পৰা মই অলপ সমাধান সোনকালে কৰকচোন মোৰ দেৰি হ'ব তাকে সাংঘাতিক দিছে ৰ'বা মোৰ হাগা লাগিছে হাগা লাগিলে নহ'ব হাগা লাগিলে তুমি ক'ত থাকা পথাৰত থাকা নে লেট্ৰিঙত থাকা মই নিজৰ পাৰ্চনেল লেট্ৰিন আছে আপুনি বাদ দিয়ক নাই ৰ'বা কৃষ্ণক ফোন কৰিব লাগিব কৃষ্ণ হেৰি ৰিচাৰ্জেই নাই ক'ৰবাত নৰ্থ ইষ্টৰ গুটি লৈ গৈছে যে লীলা চিলা কৰি আছে এইটো হ'ব মই সমাধানটো তোমাক মই দিলোঁ আৰু কিবা আপোনাৰ ফিজ এনে গুগল পে' কিবা কিবি আছে নেকি গুগল পে' আছে পে'টিএম আছে গুগল পে' আছে তুমি মোৰ মানে কি কেছ মানে কি হ'ল মোৰ মানে কেছ মানে মোৰ আদালতত বহুত ডাঙৰ কেছ লাগি আছে মই কেছ দিব নোৱাৰোঁ মানে আৰু মানে মই কেছ দিলে মোক এৰেষ্ট কৰি লৈ গুচি যাব নাই মই এইটো কনচাল্ট কৰিম তোমাৰ হেৰিৰ লগত এই কি বুলি কয় এইটো তোমাৰ এই কি আছিলে আমাৰ জম ৰজাৰ লগত জমচাৰ লগত মোক কি লিখে নহয় এই তোমাৰ উকিলটো যোনটো যে যোনে তোমাৰ কেছটো দেখাই গৈছে তাক উঠাই দি কমিশ্যন দিবা ঠিক আছে যোৱা আশীৰ্বাদটো লোৱা বাবা গুগল বাবা কি জয় গুগল বাবা কি জয় জয় অলপ নিৰঞ্জন নাই চচমাটো দি থৈ যোৱা এইটো আপোনাৰ নেকি হয় হ'ব বেয়া নাপাব পাৰে মোৰ বুলি ভাবিছোঁ চৰি আহিলোঁ গুগল বাবা কি জয় আশীৰ্বাদ দিছোঁ তোমাৰ সুখী হোৱা সদায় অ'কে মই কাটিবা তুমি দিয়া কাটি দিয়াচোন এবাৰ তোমাৰ লাখনো চাওঁ কেনেকুৱা হয় অ'কে
এই ঘণ্টাডাল আছে এই ঘণ্টাডাল আছে এই গগল বাবা ঘণ্টা বাবা ঘণ্টা বাবা তোৰ ওচৰলৈ গৈ আছো তুমি কাটিছিলা মোৰটো কিমান কাটিছিলা 76 বঢ়িয়া টাকা তোমাৰ মাৰিলে যোৱা টাকা তুমি 20 টকা পাইছা যোৱা সদায় সদায় বেলেগৰ লাগে মোৰ নালাগে দেখোন বাবা আছিলো গ'লো 500 টকা দিলো দক্ষিণা হা মোৰ নালাগিলে নম্বৰ দেখোন কি বাবা মই গৈ আছো ৰ দিম তাক দিম ৰ বাবাক দিম ৰ এই গাড়ী আহিছে গাড়ী এই ৰবা এই ক'ত যাবা বাইদে মই এনেই এইফালে আহিছিলোঁ এই মোৰ ভাইটিটো লৈ যাব পাৰিবা নেকি লৈ যাম আগত আহি দিলে হ'ল নহ'ল লৈ যাওক মই নোৱাৰিম নেকি অঁ আগত আহি দিয়া হ'ব এই নহয় মই বেলেগ এটা মানে দিগদাৰ হ'ব নোৱাৰিম নেকি বেয়া নাপাব মানে বিজি আছে অঁ তেনেকুৱাই আৰু লৈ গ'লে অলপ ভাল আছিলে আৰু গাড়ী চাড়ী নালাগে বেয়া নাপাব মই বেলেগ এটা কামত গৈ আছোঁ ঠিক আছে হ'ব দিয়া চাওঁ চাচোন টাইপ আছে আহিব ষ্টাৰ্ট আহিব প্ৰথম পইণ্টটো এইটোৱে আহিলোঁ 1 ঘণ্টা 1.5 ঘণ্টা দেখোন ৰখিলোঁ তাৰপিছত একো দেখোন ভৰাই নাই দেখোন এই বাবাই এনে কেনেকুৱা ধৰণৰ আইডিয়াবিলাক দিলে বাৰু এই নাই ইয়াক এইখন দিব লাগিব মই নাই মই পাম আৰু গৈ আছোঁ ৰ 1 মিনিট বাবাকেই দিব লাগিব উপায় নাই প্ৰথম পইণ্টটো মানুহে এৰে নেকি ধেই বাবাক দি আছোঁ ৰ প্ৰথম বগনি এৰিব দিয়ে এইটো কিবা গাড়ীও লগ নহয় দেখোন এইটো কিবা পাপা ইয়াক দি আছোঁ ৰ গুগল বাবা তোমালোকে কাজিয়া কৰা মই যাওঁ এইখিনিতে আচল ৰহস্যটো ওলাই পৰিছে কাৰণ আগৰ যিজন বাবা আছিলে তেখেত ট্ৰেন্সফাৰ হৈ পেলাই হিমালয়লৈ গুচি গ'লগৈ আৰু তেওঁৰ ঠাইত নতুন এজন বাবাই এপইণ্ট পালে তাৰ পিছৰ কাহিনীখিনি আপোনালোকে নিজেই উপভোগ কৰক আৰু নতুন বাবাজন এইজনেই যিজনে একদম ভয়ানক হাঁহি মাৰি পেলাই ফটোৰ বাবে পষ্ট দি আছে চেণ্ডেলটো খুলিব লাগিব কৃষ্ণ আপুনি যিখিনি মোক উপদেশ দিলে গোটেইখিনি শেষ মই বৰবাদ আপোনাৰ ভৰিখন ক'ত আপুনি মোক কৈছিলে তুমি ভালকে কথা পাতা মই মানে ৰখা তুমি মাক পিন্ধা নাই পিছত আহিছে মাস্ক নাই জোতা পিন্ধি আহিছে তুমি আন্ডাৰপেণ্টৰ লগত মই কথা কোৱা নাই তুমি জোতাটো খুলি আহা জোতাটো খুলিম কৰোণা কাল হয় বাছা তুমিও মৰিবা মইও মৰিম আমি বাচি থকাটো আমাৰ ওপৰত কথা মই সেফটি আছো দেই কিন্তু মোৰ আপুনি শেষ কৰি ঠিক আছে মই খুলি আহোঁ জোতাটো খুলি আহা খুলি আহি পেলাই কিন্তু মোৰ কথা শুনিব লাগে শুনিম তুমি কোৱা আপোনাৰ উপদেশত মই যিটো কৰিবলৈ সেইটোকে কৰিলো আচ্ছা তো মোৰ কি ফাইদা হ'ল এসিস্ট্যান্ট মোৰ ৰিচাৰ্জ একো নাই ৰিচাৰ্জ বাঢ়ো আপুনি কৰিছে না গুগল পে কৰিব লাগিব নেকি নালাগে মোৰ এসিস্ট্যান্ট আছে মই ৰাখিছো আপুনি মোক ক'লে যে বাই ডাবল ক'লে কিবা হয় নেকি ময়ো কওঁ কিবা দুটামান আপুনি ৰাখক মই কৈ আছো এজনকে কোৱা আপুনি মোক ক'লে 5 টকা জেগাত 10 টকা লগাম 500 জেগাত মই 1000 লগালো 1000 পিছত লাখ লগালো মাটি গুচি গ'ল ঘৰ গুচি গ'ল খালি মানুহটো আছে যাবলৈ স্বৰ্গলে ওৰা বা মই আন্দা পেনি গ'ল আপুনি পিছত ক'ব মই আন্দা পেনি গ'ল কৃষ্ণ মই আন্দা পেনি গ'ল পুৰণা ভক্ত শেষ কৰিলে পিটিব লাগে আপুনি দুষ্ট হয়
এই বাছা এইবিলাক থক এইবিলাক কিয় লৈ আছা বাবাৰ বস্তু লৈ গৈছো একে থৌ এইবিলাক কিয় এইবিলাক কি বাবা হাউ ডিড ইট কিন্তু ধৰি লওঁ এইবিলাক নুচুবা মই কথাটো শুনো মই আপোনাৰ ভৰিখন চাক কৰিছে ভৰি ভৰি জেগাতে আছে তুমি দূৰত থাকা মই একলা দূৰ মই মানে ভেলুলেছ ওলাই আহিছা অথলে পাব কথা শুনাই নাই ৰবা নহয় যোৱা মই মানে ভেলুলেছ কোৱা তোমাৰ মোৰ কথাটো শুনো মই কথা নকলে এইটো বন্ধ কৰি থৈ দিবি এই ৰবা ৰবা এইবিলাক মোৰ বাবা দুটাই কি ক সোনকালে ক মোৰ দেৰি হৈছে মই আঠুকাই থাকিব নোৱাৰো আপোনাক কোনে অধুকাই থাকিবলৈ দিয়া নাই মই খেয়া কৰিছো ভৰিখন দিয় মই খেয়া কৰি যাওঁ বাবা 10 টকা দিও মাৰো নহলে যে বাবা 10 টকা দিও আপোনাৰ মাৰো ভৰিখন দি যাওঁ ডিঙিটো কেটে মোৰ কথাটো ক'বলৈ দিয়া মই তুমি কোৱা বাছা তুমি কোৱা বাছা জলদি কৰি দিম মোৰ কথা নুশুনি না কোনেও কোৱা এটা হাত ইয়াত দিয় অথৈ এইয়া কোৱা তুমি কোৱা মোৰ কথাটো শুনো এটা হাত দিয় নহলে চেনি দেখো লগাই আছো এইবিলাক নাই এইবিলাক বাবা কথাটো শুনক আপোনাৰ প্ৰথম কথাটো হৈছে আপোনাৰ সকলোবিলাক হয় নে আপোনালোকে কওক মাছ মোৰ ইমান চিন্তা হৈ গৈছে মই চকলটো চোৱাই নাছিলো আপোনাৰ চমৎকাৰ হৈ গ'ল ইয়াতো বাবাৰ চমৎকাৰ বাছে কি চমৎকাৰ কৰিলে মোক লুটি বুলি শেষ কৰি পেলালে বাবা গম পালে কামটো কৰোঁ নে মেইন কি কথাবিলাক গম নাপায় ন ঠিক আছে হ'ব বাছা কোৱা কথাটো মই ৰিচাৰ্জটো পঠালে নাই তাকে সুধিছো আমি নুবুজো আমি বুজিলো না আপুনি কিবা কি আছিলে ঘৰৰ পাপাই নে কি আছিলে নবোৱা আছে নেকি কিবা কনফাৰ্ম নবোৱা আছে নেকি এতিয়া তোমাৰটো কোৱাচোন এইটো ট্ৰেইনৰ চাবিজান লাগিছে নেকি খোজ পাই দিম ধৰিলে বেছি কথা কৈ দেবে আপুনি একদম মই এটা ফোনে কৰিম এইটো কি হৈছে আমি এটা ফোনে কৰিম গাড়ীৰ চাবি যেন লাগিছে ও পাপা ৰোমান্টিক পাপা ৰোমান্টিক এটা কথা মই কওঁ এক ছেকেণ্ড চুপ তোমালোকে বহুত ওচৰ চাবিছা অলপ অলপ পজ্জল মই কৰিলো অলপ লগাচোন লেপটপত পৰিব অলপ কাৰণ এইটোৱে মোৰ এনেকে নহব নহয় পৰ্যলকন দি আমাক যোৱাবাৰো পঠালে এইবাৰো পঠাব যোৱাবাৰ পঠোৱাটো সকলো বেলেগ ইফালে বছ শুনিছে ন এই কি কয় নহয় মই যোৱা খেলত 3 লাখ টকা হাৰিছো মোৰ মাটিয়ে পাৰে গৈছে মোৰ মাটিয়ে পাৰে গ'ল কাৰ কথা শুনি এতিয়া মই কি কৰোঁ এইবিলাক নহয় ৰবা বাছা ৰবা মই চাই কৈ আছো আপোনালোকে যদি বেয়া নাপায় 2 মিনিট মনে মনে থাকিব নি ৰবা বাবাই কিবা এটা কৰি আছে তোমাৰ ৰাখি কি পৰে ৰাখে ন মোক কন্যা কন্যা ৰাখি ন মানুহটো চাই কইনা ৰাখি যেন লগা নাই তাকে মানে মই সেইটোৱে মানে আপোনাৰ নম্বৰ আপুনি দেখুৱাইছো নে যোৱা নহয় যোৱা বছৰ অসুবিধা হৈ আছে একো অসুবিধা বাবাৰ বস্তু এনেকে নোচোৱাই নহয় বাবা আপুনি বাবা নহয় আপুনি ঘণ্টা বাবা আপুনি ঘণ্টা বাবা পিটিব লাগে পিটিব লাগে তোমাৰ ৰাখি ভুল কি আছে ৰাখি চাই লও মোক কি কৰিলা মোক লুটি দিলে ৰাখি নকবা তোমাৰ জানো ঘৰ মানুহ ৰাখি নকবা ৰাখি ৰ'ব আগৰজনে কৈ আছিলে এই ফিংগাৰপ্ৰিণ্ট এইটো কি এই বুঢ়া মোৰ পৰি গৈছে আঙুলি কাটিব ধৰিছিলে আঙুলি কাটিব ধৰিছে কাহিনীটো পাইছিলো ন আপুনি তেওঁ কোলা দিছিলে কিবা কোলা নেকি এলক ঘৰত বিক্ৰী কৰি খাব যা বাবাৰ অসুবিধাৰ কাৰণে বাবাৰ বস্তু হৈ গ'ল কথা বেছি
বেছি হৈছে কামবিলাক কৰিব লাগে বাবাই কি কাম কৰে কৰক 2 মিনিট সময় দিছো নহলে 2 মিনিটত যদি একো কামেৰা নহয় পিটন দিম খুব পিটন হামুয়ে আছে মানুহ লাইনত আছে মানুহ আছে মাৰো নেকি ইয়াক দিবই লাগিছিল ভাত চাটা এই কচন্দা হা ৰ বাচ্চা তোমালোক কাইলৈ আহিবা দেই। নাই নাই কেনি গ'ল বাবা কেনি গ'ল বাবা কি বাবা এই যা বাবা চালা হাগিবলৈ যায় তোহঁতে ধৰি কৰি মাৰিয়া মাৰ মই গৈ আছো তাক ক'ত থাকো মই চালা য়েছ ওলাবই নেকি আপোনাকে নহয় কথাটো শুনক আপোনাৰ গৰুজনীয়ে 4টা পোৱালি দিছে কি মিডিয়া চিডিয়া চব হৈছে আপুনি জল্দি যাওক আপোনাৰ গৰুজনীয়ে 4টা পোৱালি দিছে ক'ত দিছে জানানে তুমি ঘৰৰ ওচৰতে ক'ৰবাত দিছে আপুনি জল্দি সঁচাটো সঁচা জল্দি চালা এইটোক যেনে তেনে খেদিলো এইডালেই নখোলা হ'ল চালা বাদ দে থ ই মোক টুপি পিন্ধাইছে মোৰতো গৰুৱে নাই ৰ পেটা তোৰ পিঠি ফাৰি তই মোৰ মাছ চুৰ কৰি দিয়া চিনি পোৱা নাই মোক তই মোক কিয় ঠেঙাইছিলি কথাটো শুন না তই কথাটো শুন মই তোৰ মেলাত মই ডেড বডি ফুটন হাগিছোৱে